নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম জবসাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত লখিমপুৰ জিলাৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচত বিভিন্ন পদ মুকলি হৈছে। আজিৰ ভিডিঅ'টিত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া বা কি আছে গোটেইখিনি বিষয়বস্তু আজিৰ ভিডিঅ'ত আলোচনা কৰাৰ চেষ্টা কৰিম। সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়ো। বন্ধু-বান্ধৱীসকল ইয়াত চাব পাৰে টোটেল দুটা পদ মুকলি হৈছে। প্ৰথমটো হৈছে একাউণ্ট এছিষ্টেণ্টৰ, তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰৰ। ইয়াত চেলাৰী দিয়া আছে একাউণ্ট এছিষ্টেণ্টৰ বাবে 19,000 টকা, তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে দিয়া আছে 2,400 টকা। তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। ইয়াৰ বাবে প্ৰথমে আবেদনকাৰী এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। তেনেকৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত দিয়া আছে একাউণ্ট এছিষ্টেণ্ট পদৰ বাবে একাউণ্ট বা ফাইনেন্সত গ্ৰেজুৱেট বা ডিপ্ল'মা থকা হ'ব লাগিব প্ৰাৰ্থীজন। লগতে গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট সংস্থাত 3 বছৰৰ অভিজ্ঞতা থকা হ'ব লাগিব। তেনেকৈ ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে কম্পিউটাৰ নলেজ থকাটো বাঞ্ছনীয়। তেনেকৈ ডাটা মেনেজমেণ্ট, ডকুমেণ্টেশ্যন আৰু ৰিপৰ্টিঙৰ ক্ষেত্ৰত 3 বছৰৰ অভিজ্ঞতা থকা হ'ব লাগিব। এতিয়া আহিছোঁ হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মত এপ্লাই কৰিব লাগিব। ফৰ্মখনৰ লগত আপোনালোকে কিছুমান ডকুমেণ্টছ জমা দিব লাগিব, যেনে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ 2 কপি, তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন, তাৰপিছত এজ প্ৰুফ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, তাৰপিছত ভোটাৰ নতুবা আধাৰ কাৰ্ড। এই আটাইবোৰ ডকুমেণ্টছ চেল্ফ এটেষ্টেড কৰি জমা দিব লাগিব। আৰু এনভলপৰ ওপৰত স্পষ্টকৈ মেনশ্যন কৰিব লাগিব আপুনি যিটো পদৰ বাবে এপ্লাই কৰিছে। যেনে ধৰি লওক আপুনি একাউণ্ট এছিষ্টেণ্টৰ পদৰ বাবে এপ্লাই কৰিছে, তেন্তে তাত স্পষ্টকৈ লিখা হ'ব লাগিব এপ্লিকেশ্যন ফৰ একাউণ্ট এছিষ্টেণ্টছ বা এপ্লিকেশ্যন ফৰ ডাটা এণ্ট্ৰি অপাৰেটৰ বুলি। তাৰপিছত এই এড্ৰেছত ফৰ্মখিনি ছাবমিট কৰিব লাগিব। এড্ৰেছটো হৈছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, লখিমপুৰ, নৰ্থ লখিমপুৰ, তীৰ্থেশ্বৰ হাজৰিকা পথ, ৱাৰ্ড নম্বৰ 7, পিন 787001। এড্ৰেছ আপোনালোকে ডকুমেণ্টছখিনি আপোনালোকৰ ফৰ্মখিনি ছাবমিট কৰিব লাগিব। এপ্লিকেশ্যনখন ছাবমিট কৰাৰ লাষ্ট ডেটটো হৈছে 11 আগষ্ট। 11 আগষ্টৰ আগে আপোনালোকে এপ্লিকেশ্যনখন ছাবমিট কৰিব। তাৰপিছত চিলেকশ্যন প্ৰচেছ ইয়াত দিয়া আছে। ইয়াত টোটেল 150 মাৰ্কৰ এক্সাম হ'ব। ইয়াৰে আপোনালোকক মই ডিটেইলছ জনাই আছোঁ। ৰিটেন এক্সাম হ'ব 80 নম্বৰৰ বাবে। তাৰপিছত কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব 30 নম্বৰৰ। তেনেকৈ অৰেল টেষ্ট বা মৌখিক পৰীক্ষা হ'ব আপোনালোকৰ 20 মাৰ্কছৰ। তাৰপিছত শিক্ষাগত অৰ্হতাৰ ভিত্তিত 20 মাৰ্ক দিয়া হ'ব। ধৰি লওক গ্ৰেজুৱেশ্যন বা হায়াৰ ছেকেণ্ডেৰী যিসকলৰ 60%কৈ ওপৰত আছে তেওঁলোকক 20 নম্বৰ দিয়া হ'ব। তাৰপিছত যিসকলৰ 60%ৰ তলত আৰু 45% ওপৰত আছে তেওঁলোকক 10 নম্বৰকৈ দিয়া হ'ব। চ' আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব, মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আৰু যিসকলে তেওঁলোকে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব, কিয়নো আমি নতুন চাকৰিৰ খবৰ ডেইলি দি থাকোঁ। চ' আজিলৈ আহিছোঁ, কাইলৈ লগ পাম নতুন এটা চাকৰিৰ খবৰ সৈতে। বাই বাই।